YouTube আজিৰ সময়ত সকলো মানুহৰে মুখত চিনাকি এটা নাম হ'ল YouTube কিন্তু আমি নাজানো যে এই ইউটিউবৰ আৰম্ভণি কেতিয়া হৈছিল আৰু কেনেকৈ হৈছিল আমি ইয়াৰ ইতিহাস নাজানো ভিডিও আমি সকলোৱে চাওঁ কিন্তু আমি নাজানো ইউটিউবত আপলোড হোৱা প্ৰথম ভিডিওটো কেতিয়া কৰিছিল আৰু কোনে কৰিছিল তো নমস্কাৰ পুনৰবাৰ আহিলো মই এটা নতুন ভিডিও লৈ আৰু আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো তো আজি আমি কথা পাতিম কেইটামান ইউটিউবৰ ফ্যাক্ট যেকিটা আমি সাধাৰণতে নাজানো আৰু চিন্তাও নকৰো তো বলক দেৰি নকৰি সোনকালে ভিডিওটো ষ্টাৰ্ট কৰো তো আপুনি জানেনে যে ইউটিউব যেতিয়া প্ৰথম আৰম্ভণি হৈছিল তেতিয়া এটা অনলি ডেটিং সাইট হিচাপেহে তেওঁলোকে ষ্টাৰ্ট কৰিছিল মানে ইউটিউবক অৰিজিনেলি ডিজাইন কৰিছিল ডেটিং সাইট হিচাপে অৰ্থাৎ আজিৰ যি আপোনালোকে ইউটিউব দেখিছে এই ইউটিউব যেতিয়া প্ৰথম আৰম্ভণি কৰিছিল তেতিয়া এটা আছিল ডেটিং সাইট আৰু মানুহে এই যি ইউটিউবত নিজৰ ভিডিওজ আপলোড কৰে কিন্তু সেই ভিডিওত তেওঁলোকে নিজৰ ইনফৰমেশন আৰু নিজৰ কি কৰি ভাল পায় তেখেতৰ নাম কি তেখেতে ক'ত বাস কৰে এনেকুৱা কিছুমান তথ্য প্ৰদান কৰিছিল আৰু সন্মুখৰ পৰা তেওঁৰ যি ভিউৱাৰ্ছ আছিল সেই ভিউৱাৰ্ছে তেওঁৰ যি ভিডিও চাই তাৰ উত্তৰ প্ৰেৰণ কৰিছিল তো ইউটিউব যেতিয়া প্ৰথমতে ষ্টাৰ্ট হৈছিল কেৱল এটা ডেটিং সাইট হিচাপে তেওঁলোকে ষ্টাৰ্ট কৰিছিল আজিৰ দৰে ইউটিউব নাছিল আৰু ইয়াৰ নেক্সট ফ্যাক্টটো হৈছে যে ইউটিউবত আপলোড হোৱা প্ৰথম ভিডিওটো কি আছিল আৰু কোনে কৰিছিল কেতিয়া কৰিছিল আৰু দেখিবলৈ কেনেকুৱা আছিল তো ইউটিউবত আপলোড হোৱা সকলোতকৈ প্ৰথম ভিডিওটোৰ নাম হৈছে মি এট দা জু আৰু এই ভিডিওটো জাভেদ কৰিম নামৰ এজন ব্যক্তিয়ে আপলোড কৰিছিল আৰু লগতে তেওঁ নিজে এজন ইউটিউবৰ কো-ফাউণ্ডাৰ আছিল আৰু আজিৰ পৰা প্ৰায় 17 বছৰ আগতে এই ভিডিওটো ইউটিউবত আপলোড কৰা হৈছিল 23 এপ্ৰিল 2005 চনত ভিডিওটো মাত্ৰ 19 সেকেন্ডৰ ভিডিও আছিল আৰু আজিৰ সময়ত ইয়াৰ ভিউজ হৈছে 245 মিলিয়ন আৰু ইয়াৰ নেক্সট ফ্যাক্টটো হৈছে যে গুগলে ইউটিউব আৰম্ভ হোৱাৰ প্ৰায় 1.5 বছৰৰ পিছতে 1.65 বিলিয়ন ডলাৰত ইউটিউবক কিনি ললে তো গুগলে তেতিয়া জানিব পাৰিছিল যে ইউটিউব এটা টাইমত মানুহৰ মাজত কেনেদৰে প্ৰচলন হ'ব আৰু বহুতে ভাবে যে ইউটিউব এটা নিজা কোম্পানী যে ইউটিউব নিজে চলে কিন্তু ইউটিউব নিজে নচলে কিয়নো ইউটিউবক বহুত আগতেই গুগলে কিনি ললে আৰু বৰ্তমান সময়ত ইউটিউব 200টাতকৈ অধিক কোম্পানীৰ লগত মিলিহে একেলগে চলি আছে আৰু ইয়াৰ নেক্সট ফ্যাক্টটো হৈছে আৰ্নিং আমি জানো যে ইউটিউবাৰবোৰে কিমান পইচা ঘটে কিন্তু ইউটিউবে কিমান পইচা ঘটে সেইটো আমি নাজানো তো ইউটিউবে প্ৰতি বছৰে 28.5 বিলিয়ন ডলাৰতকৈ অধিক পইচা ঘটে কেৱল এডভাৰটাইজমেন্টৰ পৰা তো ভাবক ইউটিউবে অনলি এডভাৰটাইজমেন্টৰ পৰাই 28.5 বিলিয়ন টকা ঘটে কিমান পইচা ঘটে আৰু ইয়াৰ নেক্সট ফ্যাক্টটো হৈছে যে ইউটিউবত কিমান মন্থলি এক্টিভ ইউজাৰ্স আছে এক্টিভ ইউজাৰ্স মানে আপুনি মই তো আজিৰ টাইমত ইউটিউবত মন্থলি 2.5 বিলিয়নতকৈ অধিক মন্থলি এক্টিভ ইউজাৰ্স আছে আৰু এইটো ইউটিউবে নিজে কৈছে যে এইটো শুদ্ধ নহয় কিয়নো আৰু এনেকুৱা বহুতো এক্টিভ ইউজাৰ্স আছে যি নেকি নিজৰ জিমেইল আইডি ব্যৱহাৰ নকৰাকৈ ইউটিউব চাই তো ইউটিউবে নিজে ক'ব নোৱাৰে যে তেওঁলোকৰ মন্থলি এক্টিভ ইউজাৰ্স কিমান বেছি আছে আপুনি এটা কথা জানেনে যে ইউটিউবত 96.6% এনেকুৱা চেনেল আছে যিখিনিৰ সাবস্ক্ৰাইবাৰ 10,000তকৈ কম আৰু আপুনি এতিয়া চাই থকা মোৰ এই চেনেলটো সেই 96.6%তে আহে গতিকে মোৰ এটো ৰিকুৱেষ্ট যে আপোনালোকে সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক যাতে মোৰ চেনেলটো এই 96.6% বা আগবাঢ়িব পাৰো আৰু ইউটিউবৰ নেক্সট ফ্যাক্টটো হৈছে যে ইউটিউব কিমানটা ভাষাত চলে আমি জানো যে ইউটিউব বহুত ভাষাত চলে আৰু বহুত ভাষাৰ ভিডিও ইউটিউবত আপলোড হয় কিন্তু আমি এইটো নাজানো যে ইউটিউব কিমানটা ভাষাত আছে তো ইউটিউব 76টা বেলেগ ভাষাত চলে ভাবিছক 76টা ল্যাঙ্গুৱেজত ইউটিউব ভিডিওস আছে মানে ইয়াৰ পৰা আমি এইটো জানিব পাৰো যে ইউটিউবে প্ৰায় 95% ইন্টাৰনেট ইউজাৰক কভাৰ কৰি আছে মানে প্ৰতিটো ঘৰতে দুজন বা তিনিজনকৈ ইউটিউব ইউজাৰ আছে আৰু ইয়াৰ নেক্সট ফ্যাক্টটো হৈছে যে ইউটিউবত একেটা সময়তে 1 মিনিটত 400 ঘণ্টাৰ ভিডিওস আপলোড হয় মানে আপুনি বা মই বা এনেকুৱা কন্টেন্ট ক্ৰিয়েটৰ সকলে যিবোৰ ভিডিওস আপলোড কৰি আছে তাৰে যদি 1 মিনিটৰ কথা কেৱল হিসাব কৰা হয় তেতিয়া হলে 400 ঘণ্টাৰ ভিডিওস একেটা সময়তে একেলগে আপলোড হৈ আছে ইউটিউবত তো এইকেইটা আছিল ইউটিউবৰ বিষয়ে জানিবলগীয়া কেইটামান কথা যিকেইটা মই আপোনালোকৰ লগত শেয়াৰ কৰিলো যদি আপোনালোকৰ মোৰ এই ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টত আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা নতুন ভিডিওস পাই থাকিবলৈ মোৰ এই আসামিজ গুৰু নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিও